ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে? আজি আমি গৈ আছোঁ নিমাতী ঘাট। তো আপোনালোকে চাই থাকিব আমাৰ লগত, আপোনালোকক দেখাই যাম ধুনীয়া ধুনীয়া সুন্দৰ পৰিৱেশবোৰ। চাই থাকক। আমি এতিয়া স্কুটিখন ষ্টাৰ্ট দি ল'লোঁ, তো আপোনালোকে চাই থাকক আমাৰ লগত। আমি এতিয়া নিমাতী ঘাট মেইন ৰাস্তাইদি নাযাওঁ, আপোনালোকক বেলেগ এটা ৰাস্তাই লৈ যাম, সুন্দৰ এটা ধুনীয়া পৰিৱেশৰ মাজে। আপোনালোকে চাই থাকিব। তো গাইছ, আপোনালোকে এতিয়া দেখিব পাইছে আমি নৈ কিনাৰে কিনাৰে গৈ আছোঁ। চাওক না কি ধুনীয়া পৰিৱেশ। আমি এতিয়া আহি নিমাতী ঘাটৰ ৰাস্তাটো পাইছোঁহি, আৰু বেছি দূৰ নাই, অলপ দূৰ গ'লে নিমাতী ঘাট পামগৈ। তো চাই থাকক আপোনালোকে আমাৰ লগত। আমি এতিয়া আহি পাই গ'লোহি নিমাতী ঘাট। এইখনে হৈছে আমাৰ যোৰহাটৰ নিমাতী ঘাটখন। ইপাৰে আছে মাজুলী। চাওক না ইমান ধুনীয়া পৰিৱেশ, গছ গছনিয়ে ভৰা। আপোনালোকে চাই থাকক, যিমান পাৰোঁ সকলোখিনি দেখাব চেষ্টা কৰিম। তো গাইছ, আপোনালোকে দেখিব পাইছে ইয়াত পানী জোখতকৈ বেছি হোৱাৰ বাবে ডাঙৰ ডাঙৰ জাহাজবিলাক ৰখাই থ'বলগীয়া হৈছে। চাওক না ইমান ধুনীয়া লাগিছে। তো গাইছ, আপোনালোকে দেখিব পাইছে এই জেগাখিনিতে আগতে এখন পাৰ্ক আছিল। এতিয়া পানী হোৱাৰ বাবে সেই পাৰ্কখন নাই। পিছে আগলৈ ক'ত বনাই নাজানিম, যদি পাৰ্কখন হয়গৈ আপোনালোকক আমি ভালদৰে দেখাম। তো চাই থাকক। তো গাইছ, আমি ইয়াতকৈ আগলৈ নাযাওঁগৈ। ইয়াতকৈ মানে আগত আৰু একোৱেই নাই চাবলগীয়া বস্তু। ইয়াতো আমাৰ এখন পাৰ্ক আছে, এইখন দেখিব পাইছেই। তো আপোনালোকো আহিব। চাওক না ইমান ধুনীয়া সুন্দৰ এটা পৰিৱেশৰ মাজত আমি আছোঁ। চাৰিওফালে পানীয়ে পানী পানী, ছাইডত গছ গছনি। ইমান এটা ধুনীয়া পৰিৱেশৰ মাজত থকা মজাই বেলেগ, নে কি কয় আপোনালোকে? তো গাইছ, আমি এতিয়া ইয়াৰ পৰা যাব ল'লোঁ। ঘৰো গৈ সোনকালে পাবগৈ লাগে, কাৰণ বতৰটো বহুতেই বেয়া হৈ আহিছে, মানে বৰষুণো দিব পাৰে। তো চাই থাকক আপোনালোকে, আৰু যি পাৰোঁ দেখাই নিম। ইয়াত দেখিব পাইছে আপোনালোকে নৈৰ মাজত কেনেকুৱা সোঁত বলিছে। চাওকচোন আপোনালোকে এবাৰ, কেনেকুৱা সোঁত বলিছে।
গাইছ আমি আহোঁতে এই লেফ্ট ছাইডৰ ৰাস্তাটোৱেদি আহিছিলোঁ এতিয়া আমি এইটো ৰাস্তাৰে যাওঁ এতিয়া আমি চিধা যাম গাইছ আপোনালোক চিধা চিধা গ'লেগৈ পাব আমাৰ বাহনা কলেজ আৰু যোৰহাট বাইপাছো পাবগৈ তো আমি এইটো ৰাস্তাই নাযাওঁ আমি যাম লেফ্ট ছাইডৰ ৰাস্তাটোৱে কাৰণ আমি যাম লাডগড় চাই থাকক গাইছ আজিলৈ ইমানে আছিল যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু যদি ভিডিঅ' চাই বেয়া লাগিলে ডিছলাইক কৰি দিব তো আজিলৈ ইমানে আছিল লগ পাম বেলেগ এটা ভিডিঅ'ৰ লগত বাই বাই